বিজয় সদায় সঁচা কথাই কয় আৰু ৰিয়েলিটিটো দেখায় নৰি পাক এলা কেনেকৈ হ'লে কেনেকৈ হ'ব গাইছ নহয় দে আশা নাই পাছ কৰাৰ গাইছ চেছ দে এইবাৰ চাকৰি লোৱাটো ইমান সহজ নহয় গাইছ নমস্কাৰ ৱেলকাম টু নিউ ব্লগ তো গাইজ আজিৰ ব্লগটোত আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মানে আমাৰ ৰানিং ফিল্ডত মানে বহুত দিন হৈছে ৰানিং কৰা নাই তাৰপৰা আহি গৈছে বেছি দিন নাই মানে 13 তাৰিখে 13 নৱেম্বৰ আৰু আজি হৈছে 29 তো বেছি দিন নাই 14 দিনমান আছে গাইজ তো সোনকালে অলপ প্ৰেক্টিছ কৰিব লাগে আৰু এতিয়া বাজে ৰাতিপুৱা 11টা আৰু শুই উঠোঁতে অলপ দেৰি হৈছে কাৰণ মানে কালি মই কামত গৈছিলোঁ আৰু এতিয়া মই কাম নকৰোঁ কাৰণ গাইজ ইণ্টাৰভিউ হৈছে ৰানিং কৰিব লাগে তো কাম কৰিলে তো ৰানিং কৰিব নোৱাৰোঁ মানে গাৰ বিষ কঁকালৰ বিষ পূৰা উঠি যায় তো বলকচোন আজিৰ ব্লগটো আমি আৰম্ভ কৰোঁ মানে যাই থাকোঁ দেই এই আছে জংঘলৰ মাজেদি আমাৰ ৰাস্তা তো লেটছ গো গাইছ তো গাইছ এই জংঘলত মানে বান্দৰ চান্দৰ থাকে বৰ্তমান বান্দৰ নাই বান্দৰৰ বহুত উৎপাত হৈছে গাইছ বান্দৰৰ আৰু গাইছ এইটো চাব পাৰে আপোনাৰ জংঘল মানে তামোল খেত আছে তামোলৰ বাগান গাইছ আৰু ইফালে আছে দে গাইছ আৰু এই জংঘলেদি যাব লাগিব উপায় নাই গাইছ এটা চাব পাৰে আম গছ ডাঙৰ আম গছ এই জংঘল ক্ৰছ কৰি আমাৰ নেক্সট আমাৰ গন্তব্যস্থানলৈ যাম তো বলক একলাই আহিছোঁ গাইছ ৰাহুলে আহিম বুলি কৈছিল কিন্তু অহা নাই তো একলাই আহিছোঁ দেই আৰু উপায় নাই একলাই আহিব লাগিব আপোনালোকৰতো কিছুমানৰ গৈছে কিছুমানৰ যোৱা নাই তো কাৰ গৈছে কাৰ যোৱা নাই তো আপোনাক কমেণ্ট কৰিলে ভাল লাগে আৰু মানে কানেক্ট হ'ব পাৰি গম পাই না আৰু নেক্সট এটা ভিডিঅ'ত মই ইউটিউব আৰ্নিঙৰ বিষয়ে ভিডিঅ' এটা বনাইছিলোঁ তো মোক বহুতেই কৈ আছে যে এইটো তুমি ফেক ভিডিঅ' বনাইছ মানে কি মোৰ চেনেল মনিটাইজ হোৱা নাই এনে বেকাৰ ফাল্টুকে বকি আছোঁ কিন্তু নহয় গাইছ মই মিছা কথা কৈ কি লাভ পাম কচোন গাইছ পইচাৰ ক্ষেত্ৰত মিছা কথা কৈ লাভ নাই তো মই দেখাইছোঁ কি এটা মটিভেট যে আপোনালোকে যদি ইউটিউবত ভিডিঅ' বনাইছে ভিডিঅ' বনাওক মানে ভিডিঅ' বনালে পইচা কিবা ছাকচেছ পোৱা যায় গাইছ পইচা পোৱা যায় সেইটো কাৰণেহে মই মটিভেশ্যনৰ কাৰণেহে মই ভিডিঅ'টো বনাইছিলোঁ তো মানে বহুতে কৈছে যে তই এনে ভিডিঅ' বনাইছা পইচা তই পোৱা নাই মনিটাইজ হোৱা নাই গাইছ মোৰ এটা ভিডিঅ'ৰ পৰাই মনিটাইজ হৈছে মানে মই নিম কৰিলে বাবাৰ এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে হনুমান চালিচাৰ এটা মানে ভিডিঅ' আপলোড কৰিছিলোঁ তাতে মানে 3.5 লাখ মান ভিউ হৈছে তাৰপৰা মোৰ চেনেল মনিটাইজো হৈছে আৰু ছাবস্ক্ৰাইবাৰো আহি আছে আৰু তাৰে পৰাই মোৰ ডলাৰ আৰ্নিং হৈছে তো মই মিছা কথা কৈ কিবা লাভ আছে নেকি গাইছ কচোন মিছা কথা কোৱা নাই গাইছ মানে সঁচা কথাই মানে বিজয় সদায় সঁচা কথাই কয় আৰু ৰিয়েলিটিটো দেখায় মানে কেনেহেন ৰিয়েল সেইটো দেখাবলৈ চেষ্টা কৰে মানে আল্টু ফাল্টু এনে স্ক্ৰিপ্টিং কৰি লাভ নাই গম পাইছে না ৰিয়েল দেখালেহে মানুহে ভাল পাব অডিয়েঞ্চে ভাল পাব আপোনালোকে ভাল পাব তো সেয়ে গাইছ ফাইনেলি মই বকতে আহি গ'ল আমাৰ ফিল্ড আহি পাইছোঁ গাইছ এইখন হৈছে আমাৰ ফিল্ড তো এনেকৈ ৰাস্তা ছাগল গাইছ দে যাই থাকোঁ মানুহ আছে না নাই কায়ো নাই নেকি আছে নাই গাইছ কাই নাই মই অকলে আহিছোঁ তো এতিয়া ৰানিংটো কৰি ল'ম গাইছ দে লগ পাইছোঁ তো গাইছ ফাইনেলি মই আহি পালোঁ আমাৰ মৰমৰ ভাল লগা ঠাই মানে ফিল্ড ৰানিং কৰা ফিল্ড আৰু গাইছ আপোনালোকে দেখুৱাইছে গছৰ তলত ছায়াত মই বহি আছোঁ টায়াৰৰ ওপৰত এতিয়া গাইছ এক্সাৰচাইজ কৰি ৰানিং কৰোঁ কায়ো নাই দে গাইছ একেলে আহিছোঁ গাইছ 200 মিটাৰৰ ট্ৰেক আছে 300 মিটাৰৰ আছে 500 মিটাৰৰ আছে এইটো ফিল্ডত তো মই তো আপোনালোকে গমেই পাইছে বহুতে যে 200 মিটাৰত ৰানিং কৰিব দিছে তো মই 200 মিটাৰতে ৰানিংটো প্ৰেক্টিছ কৰোঁ না কি আমাৰ আছে গাইছ বনাইছে গাইছ 200 মিটাৰৰ ট্ৰেক 300 মিটাৰৰ আছে 200 মিটাৰৰ আছে 500 মিটাৰৰ আছে যোনটোত ইচ্ছা তাতে দাউৰিব পাৰি গাইছ তো এতিয়া মই 200 মিটাৰতে দাউৰোঁ চাব গ'লে ইয়াতে গৰু আছে দে কিন্তু গাইছ দে এক্সাৰচাইজ কৰি ৰানিংটো আৰম্ভ কৰোঁ তো গাইছ এতিয়া মই 200 মিটাৰ ট্ৰেকত ৰানিংটো ষ্টাৰ্ট কৰিম তো যিহেতু হৈছে 200 মিটাৰ ট্ৰেক এনেকৈ যায় এনেকৈ এই গৰুটোৰ ফালে এই গাছটোৰ ফালে দি আহি এনেকৈ আহিব লাগিব তো এই 200 মিটাৰ ট্ৰেকেদি মই দাউৰোঁ কাৰণ মানে প্ৰেক্টিছ কৰা নাই 200 মিটাৰ ট্ৰেকেদি বহুত দিন হৈছে তো প্ৰেক্টিছটো আৰম্ভ কৰোঁ না কি এটা গান চান লগাই লওঁ গান চান লগাই কাই নাই দেখিছোঁ ভিডিঅ' কাই কৰিব দে ৰানিং কৰি তাৰপাছত লগ পাইছোঁ বাই গাইছ দে এইবাৰ চাকৰি লোৱাটো ইমান সহজ নহয় গাইছ চাকৰি বহুত কষ্ট গাইছ ভাই মাৰবই গাইছ অৱস্থা নাই একদম শেষ দে ভাই ইমান 16 পাক গাইছ ভাবছি না গাইছ 16 পাক 200 মিটাৰকৈ 16 পাক আৰু কেইমিনিট 14 মিনিট 14 মিনিট শুমলি কিবা লাভ হ'ব আশা নাই
বাদেই দিওঁ নেকি নাই গাইছ বাদ দিব নোৱাৰি গাইছ মানে চেষ্টাটো কৰি চাব পাৰি এনে চেষ্টা নকৰাকৈ যদি মই নাদৰোঁ বেয়া কথা গাইছ চেষ্টাটো মেইন গাইছ চেষ্টা কৰিম পাল্লি নল্লি নাই চাকৰিহে গাইছ দে কিবা এটাতো কৰি খাবাই লাগিব দে ভাই পচিনা হৈ গয়া গাইছ এক্সাৰচাইজ কৰোঁ দে হাই দে আছা ভালে হা আছা ভালে এই গাইছ ভয় কৰিছিহে গাইছ মোক চাই এই ভয় কৰিব লগা নাই দেই মই মানুহ তই গৰু মই মানুহ কমাব ৰানিঙতে কমাব মানে চলি কৰি যাব মানে যেনে মই উদাহৰণ মানে গাইছ একদম মানে নোৱাৰিহে গাইছ নোৱাৰি ষোল্লপাক এলা ধেমালি নেকি ষোল্লপাক 200 মিটাৰকৈ ঘূৰি থাক নোৱাৰিহে গাইছ মানে ইমান ভাগৰ লাগছি নাজানো কেইমিনিটমান লাগছি কিন্তু বহুত টাইম লাগছি কেনেকৈ হ'লে কেনেকৈ হ'ব গাইছ নহয় দে আশা নাই পাছ কৰাৰ গাইছ আশা নাই মানে ইমান ভাগৰ লাগছি দেই ভাই অলপ এক্সাৰচাইজ কৰোঁ তেতিয়া ভাগৰটো কমক তাৰপাছত দে গাইছ গাইছ বহুত ভাগাৰ লাইক এটা কৰি দিব গাইছ গাইছ অলপ কিবা কিবি এক্সাৰচাইজ কৰিলোঁ এতিয়া এইটো চিলিং মাৰিব লাগে চিলিংটো মাৰি লওঁ 14 বাৰ মাৰিব লাগিব এইটো গাইছ চাওঁ কিমান পাৰোঁ তো গাইছ এতিয়া ৰানিং কৰা হ'ল এক্সাৰচাইজ কৰা হ'ল মানে ভাগাৰো লাগলাক তো ভাগাৰটো কমলাক তো এতিয়া অলপ বহি চহি জিৰে তিৰে ঘৰত যাওঁ গাইছ তো গাইছ ব্লগটো আপোনালোকে কেনে পাইছে যদি আপোনালোকে ব্লগটো চাই ভাল পাইছে কিবা এটা ভাল লাগছে কিবা এটা যদি ভাল লাগছে গাইছ তে লাইক এটা কৰি দিব নাকি লাইক কৰি ছাবস্ক্ৰাইব কৰি থৈ দিব নেক্সট আৰু কি বনাওঁ কি আৰু কলকাতাত যে গৈছিলোঁ তাৰে আৰু 2-3টা ভিডিঅ' আছে মই আপলোড কৰিম তো ধন্যবাদ জয় আই অসম লগ পাই আছোঁ নেক্সট ভিডিঅ'ত বাই টাটা